গৰমৰ দিনত পানী ঢলা ভাত খাই আছোঁ। গৰমত যে তৰকাৰী চৰকাৰী একোৱে খাবলৈ মন নাযায় নহয়নে? এনেকৈ ভাল লাগে খাবলৈ। একেবাৰে যিহে গৰম দিছে আৰু কি আৰু তৰকাৰী ভাত খাব। এয়া ৰাতিৰে ভাত আছিল, এনেকৈ পানী দি থৈ দিছিলোঁ, এতিয়া এনেকৈ খাম আৰু। এফালে আৰু লৈছোঁ, ইফালে এয়া বুট, পিঁয়াজ, এইফালে চাটনি, এনেকৈ আৰু। সঁচাই গৰমত যে এনেকৈ খাই ভাল লাগে। কি আৰু তৰকাৰী ভাত খাই থাকিব, খাবলৈ মনে নাযায় গৰম দিনত। আপোনালোকে ভাল পায়নে? ক'বচোন দেই কমেণ্ট কৰি। সঁচাই বহুত ভাল লাগিছে একদম। পইতা ভাত গৰমৰ দিনত আৰু কি লাগে নহয় জানো? কোনে কোনে ভাল পায় ক'বচোন দেই কমেণ্ট কৰি। বহুত ভাল লাগিছে। গৰমৰ দিনত তৰকাৰী চৰকাৰী নালাগে আৰু, এনেকৈ চলি যায় নহয়নে? ঠিক আছে, আজিলৈ মানে মই ভাত খাওঁ দেই, বাই। কি কৰি আছা তুমি? কি কৰি আছা? হা? কিয় ধুই আছা? এফালে চোৱা, কিয় ধুই আছা? কিয় এনে? তুমি ধুব জানা? জানা? সঁচাই বহুত ভাল লাগিছে একদম। পইতা ভাত গৰমৰ দিনত আৰু কি লাগে নহয় জানো? কোনে কোনে ভাল পায় ক'বচোন দেই কমেণ্ট কৰি। বহুত ভাল লাগিছে। গৰমৰ দিনত তৰকাৰী চৰকাৰী নালাগে আৰু, এনেকৈ চলি যায় নহয়নে? ঠিক আছে, আজিলৈ মানে মই ভাত খাওঁ দেই।